নমস্কাৰ মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই প্ৰিয়ংকা আsomiyabuwari আজি হৈছে 26 জানুৱাৰী আৰু আজি হৈছে মোৰ জন্মদিন আৰু জন্মদিন হোৱাৰ উপৰিও আজি হৈছে মা দেউতাৰ 25 বছৰৰ এনিভাৰ্চাৰী সো সেইকাৰণে প্ৰথমতে মই ওলাইছোঁ বুঢ়ীগোসাঁনী দেৱালয়ত বছৰটো কুশলে যায় আৰু মা দেউতাৰো বছৰটো কুশলে যায় সেইবাবে এতিয়া মই আহিছোঁ প্ৰথমতে বুঢ়ীগোসাঁনী দেৱাল তাৰ পৰিৱেশটো অকণমান দেখাই দিছোঁ আপোনালোকক আৰু তাৰ যে ইমানখিনি পাৰ চৰাই থাকে ন মই সেইটোকে চাই আছিলোঁ আচলতে এয়া বুঢ়ীগোসাঁনী দেৱালত চাকি দিলোঁ তাৰপিছত ঘৰলৈ আহি এতিয়া আকৌ মই আমাৰ মাৰ ঘৰলৈ যাবলৈ ওলাইছোঁ মা দেউতাৰ এনিভাৰ্চাৰীৰ কাৰণে তাৰপিছত প্ৰথমতে কেক এটা লৈ ল'লোঁ যিহেতু মাহঁতে আজিলৈকে আচলতে গমেই পোৱা নাছিলে যে 25 বছৰ এনিভাৰ্চাৰী এতিয়া হ'ব মাহঁতে এনিভাৰ্চাৰী ডেটটো কেতিয়াও কোৱা নাছিলে তাৰপিছত অলপ দিন হৈছে তাৰ আগতে ভাইটি আৰু মই সুধি কেতিয়া তেতিয়া মাহঁতে কৈছে যে 12 মাঘতো এইবাৰ 26 জানুৱাৰী পৰিলে ইংৰাজীটো মাহঁতৰ মনত নাই সেইকাৰণে মইতো সদায় কেক কাটি থাকোঁ জন্মদিন বুলি সেইকাৰণে মাহঁতৰ কাৰণে এইবাৰ কেক এটা লৈ গ'লোঁ 25 বছৰ হৈছে যিহেতু এনিভাৰ্চাৰী সেইবাবে এইটো হৈছে মা দেউতাৰ এনিভাৰ্চাৰী কেক আৰু মোৰ বাৰ্থডে কাৰণে মিঠাই চিঠাই মাহঁতে গোটাই থৈছিলে বাৰু বিভু ঘৰত থৈ আহিলোঁ বাৰু বিভুৰ পাপাক আৰু মইহে আহিছোঁ আৰু এয়া হৈছে মাহীয়ে মোমায়েকহঁত এয়া মাহঁতে কেক কাটিছে এতিয়া বহুত ভাল লাগিছে মাহঁতে আচলতে 25 বছৰ এই এনিভাৰ্চাৰী এয়াই প্ৰথম কেক কাটিছে নেকি 25 বছৰ আজিলৈকে কোৱাই নাছিলে কেতিয়া এনিভাৰ্চাৰী কেক চেক কাটি হ'ল আৰু এতিয়া যাবলৈ ওলাইছোঁ আমাৰ গাঁৱৰে চলতে বৰা বাই ইমান ধুনীয়াকৈ ৰিজাল্ট কৰিছে APSC 27 আৰু CDP অফিচাৰ হৈছে সেইকাৰণে যাবলৈ ওলাইছোঁ এয়া চাওকচোন আমাৰ ঘৰৰ কুকুৰ ইমান মৰম লগা কুকুৰকেইটা আৰু এতিয়া যাম আমি যাবলৈ ওলাইছোঁ মই চুম্বা ভাগৰ ৰুমটো ভিডিঅ' কৰি নিওঁ তাৰপিছত মই দিম দে ইউটিউবত বেয়া পাই তুমি অঁ অকমান একো নহয় অকমানকৈ ক দেই চেলফি নহয় এইখন গোটেইখন কিতাপ মানে কিতাপ এয়া বায়ে বহুত কষ্ট কৰিছিলে কষ্টৰ ফল পালে আচলতে এয়া আমি সদায় দেখি থাকোঁ মানে ইমান কষ্টকৈ পঢ়ে আৰু পঢ়িবৰ কাৰণে আচলতে APSC পাবৰ কাৰণে বহুত পঢ়িবৰ প্ৰয়োজন আৰু বহুত পঢ়িছিলে বায়ে তাৰ ফল পালে তো ভাল লাগিছে আকৌ এবাৰ ধুনীয়াকৈ ভিডিঅ'টো ৰুমটো আকৌ এবাৰ দেখাই দিছোঁ তেনেকৈ আচলতে মই একো কুৱেশ্যন সোধা নাই যদি আপোনালোকে এবাৰ ইণ্টাৰভিউ লোৱাটো বিচাৰে কেনেদৰে পঢ়িছিলে কিমান পঢ়িছিলে কষ্ট কৰিছিলে তেতিয়া মই ভিডিঅ' এটা বনাম বাৰু বাৰ পাৰ্মিশ্যন লৈ কিনি যদিহে বিচাৰে তেন্তে মোক কমেণ্ট কৰিব নহয় এনেই মই কৈছিলোঁ সেইটো কথা ভাল লাগিছে সঁচাকৈ মোৰ বহুত ভাল লাগিছে অ'কে আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ যদি ভাল পালে তেন্তে লাইক কৰিব